আজি আপোনালোকক লৈ আহিছোঁ বদলা আটা সত্ৰ। বদলা আটা সত্ৰক মাধৱদেৱ কলাক্ষেত্ৰ নামাকৰণেৰে নতুনকৈ প্ৰতিষ্ঠা কৰা হৈছে। বৰ্তমান চৰকাৰীভাৱে বদলা আটা ক্ষেত্ৰক মাধৱদেৱ কলাক্ষেত্ৰ হিচাপে নামাকৰণেৰে মাধৱদেৱৰ জন্মস্থানক যি এক জাউতিযুগীয়া পৰিচয় দিব বিচৰা হৈছে। কিদৰে এই মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মীয়মান অৱস্থাত আছে তাকেই চাওঁ, আমি প্ৰত্যক্ষ কৰোঁ আহক। এয়া পুৰণি যি বদলা সত্ৰৰ নামঘৰ ভাগ, পুৰণি নামঘৰ ভাগক নতুন ধৰণেৰে খুব আটক সজাই পৰাই এক নতুন নামঘৰলৈ ৰূপান্তৰ কৰিলে। ঠিক তেনেধৰণে ইয়াৰ কাষৰ যি উদ্যানসমূহ আপোনালোকে লক্ষ্য কৰক, বিভিন্ন ধৰণৰ এয়া নামঘৰ ভাগ, পুৰণি নামঘৰ ভাগ খুব আটক সজাই পৰাই এক নতুন মাত্ৰা দিলে। প্ৰথমতে আমাৰ ঘৰৰ মই নহয়, মোৰ পৰিয়ালৰ মা, মোৰ মানুহজনী, মোৰ ভণ্টি, গুৱাহাটীত থকা মোৰ ভণ্টিও ঘৰলৈ আহিছিল গৰম বন্ধৰ সুবিধাত। তাইও একেলগে নামঘৰ ভাগত এটা সেৱা কৰি ল'লে। সেৱা কৰি লৈ ভকতজনে আশীৰ্বাদ দিলে আৰু সেই আশীৰ্বাদ শিৰত লৈ আমি ওলাই আহিলোঁ। ওলাই আহি আমি সত্ৰভাগৰ কাষতে যি মাধৱদেৱ কলাক্ষেত্ৰ নামাকৰণেৰে মাধৱদেৱৰ জন্মভূমিক যি নতুন মাত্ৰা দিলে সেয়া উপভোগ কৰোঁ আহক। খুব সুন্দৰকৈ ঘৰসমূহ সজাই পৰাই তুলিছে, খুব সুন্দৰকৈ। মাজত আপোনালোকে প্ৰত্যক্ষ কৰিছে নামঘৰ ভাগৰ কাষতে এটা পুখুৰী, যিহেতু তাত চাগে মাটি তোলোতেনে বহুত মাটিৰ প্ৰয়োজন হৈছিল। সেই মাটিটো খুব সুন্দৰভাৱে মাজৰ পৰা খান্দি আনি থকা যিটো পুখুৰী হ'ল, খুব সুন্দৰভাৱে পুখুৰীটো আটক সজাই পৰাই তুলিছে। হয়তো আৰু কিবা কৰিব, বৰ্তমান নিৰ্মীয়মান অৱস্থাতে আছে। আমি মোৰ ল'ৰা আৰু মোৰ ভণ্টিৰ ছোৱালী অৰ্থাৎ ভাগিনক লৈ আমি খুব সুন্দৰভাৱে পুখুৰীকে আদি কৰি সকলোবোৰ চালোঁ। তেওঁলোকেও খুব ভাল পালে। মাধৱদেৱ কলাক্ষেত্ৰৰ এটা উল্লেখনীয় দিশ হ'ল কলাক্ষেত্ৰখনিৰ নামঘৰ ভাগৰ বাওঁ ছাইডে খুব আটক শিশুসকলৰ উপযোগী হোৱাকৈ বিভিন্ন খেলা সামগ্ৰী ৰখা হৈছে। ইয়ালৈ আপোনালোকে পৰিয়াল লৈ আহিলে শিশুসকলে খেলি যথেষ্ট আমোদ পাব। অৱশ্যে আমি খেলিব পৰা নাছিলোঁ, কাৰণ বৰষুণ দি থকাৰ কাৰণে তলত যথেষ্ট বোকা আছিল। তেওঁলোকে আমনিও কৰিছিল ইহঁতে যে খেলোঁ কিন্তু খেলিবলৈ যাবলৈ অকণমান অসুবিধা হৈছিল বোকা আৰু পানীৰ পৰা। গতিকে আপোনালোকে সকলো আহিব, নাৰায়ণপুৰস্থিত মাধৱদেৱ কলাক্ষেত্ৰ উপভোগ কৰি নিশ্চয় ভাল পাব। যদিও পূৰ্ণাংগ ৰূপ পোৱা নাই, হয়তো ছমাহমানৰ পিছত পূৰ্ণাংগ ৰূপ পাব, তেতিয়া হয়তো আপোনালোকে ইয়াতে আৰু ভাল পাব থাকি। লগতে সত্ৰৰ যিহেতু এক পৰিৱেশ আছে, গতিকে আপোনালোকে ইয়াতে আহি এক আধ্যাত্মিক পৰিৱেশৰো আপোনালোকে সন্মুখীন হ'ব। গতিকে আহক মাধৱদেৱ কলাক্ষেত্ৰ।